হেল্ল' ফ্ৰেণ্ডছ বৰ্তমান সময়ত আপুনি যদি এটি নতুন স্মাৰ্টফোন লোৱাৰ কথা ভাবি আছে বা ল'বলৈ প্লেনিং কৰিছে আৰু আপোনাৰ বাজেট যদি 10,000 টকা তেন্তে এই ভিডিঅ'টি আপুনি অলপো স্কিপ নকৰিব মই আজি জনাম টপ 5 স্মাৰ্টফোন যি নেকি অনলাইন মাৰ্কেটত 10,000 টকাৰ ভিতৰত দেখিব পোৱা যায় এই পাঁচটা স্মাৰ্টফোন আপুনি গেমিং অথবা ফটোগ্ৰাফিৰ বাবে ব্যৱহাৰ কৰিব পাৰিব লগতে আপোনাৰ ডেইলি ইউজৰ বাবে এইকেইটা স্মাৰ্টফোন আপুনি ট্ৰাষ্ট কৰিব পাৰে য'ত পাব 48 মেগাপিক্সেল কেমেৰাৰ লগতে ভাল প্ৰচেছৰ আৰু লং লাষ্টিং বেটাৰীৰ কম্বিনেশ্যন গতিকে ভিডিঅ'টি শেষলৈকে চাওক আৰু কমেণ্ট কৰি জনাওক আপোনাৰ কোনটো স্মাৰ্টফোন ভাল লাগিল হে ফ্ৰেণ্ডছ মই অনুৰাগ সো ভিডিঅ'টি আৰম্ভ কৰোঁ আমাৰ টপ 5 স্মাৰ্টফোন আণ্ডাৰ 10K লিষ্টৰ নম্বৰ 5 স্মাৰ্টফোনৰ পৰা সো ফ্ৰেণ্ডছ আমাৰ লিষ্টৰ নম্বৰ 5 স্মাৰ্টফোন হ'ল মাইক্ৰ'মেক্স IN1B ফ্ৰেণ্ডছ মাইক্ৰ'মেক্সে বহুত দিনৰ ব্ৰেকৰ পাছত 2020 স্মাৰ্টফোনৰ ইণ্ডাষ্ট্ৰীত কামবেক কৰিছে মাইক্ৰ'মেক্স IN1Bত 6.52 ইঞ্চৰ HD+ ডিসপ্লে 5000 mAhৰ বেটাৰীৰ লগতে 10 watt চাৰ্জাৰ 13+2 মেগাপিক্সেলৰ ডুৱেল ৰিয়েৰ কেমেৰা আৰু 8 মেগাপিক্সেলৰ সেলফি কেমেৰা ৰিয়েৰ মাউন্টেড ফিংগাৰপ্ৰিন্ট স্কেনাৰ লগতে MediaTek Helio G35 ৰ প্ৰচেছৰ দিয়া হৈছে ফ্ৰেণ্ডছ ইয়াৰ প্ৰচেছৰ অলপ ৱেক হ'ব পাৰে কিন্তু স্মাৰ্টফোনৰ প্ৰাইচৰ হিচাপত ওকে ক'ব পাৰি মাইক্ৰ'মেক্স IN1B Android 10 Go এডিশ্যন ৰান কৰে উইথ ক্লিন UI অৰ্থাৎ ইয়াত কোনো এড দেখা পোৱা নাযাব যি এই স্মাৰ্টফোনৰ এক প্লাছ পইণ্ট ইয়াৰ বেছ ভেৰিয়েণ্টৰ প্ৰাইচ 6999 য'ত 2GB RAM 32GB ষ্ট'ৰেজ পোৱা যায় ফ্ৰেণ্ডছ মাইক্ৰ'মেক্স IN1B গেমিং বা আন বেলেগ হেভি টাস্ক কৰাৰ বাবে ইয়াৰ প্ৰচেছৰ যথেষ্ট নহয় ই একেবাৰে বেছিক ইউজেজ টাইপৰ য'ত আপুনি ইউটিউবত ভিডিঅ' চাবলৈ কল কৰিবলৈ বা এন্টাৰটেইনমেন্ট পাৰপজত ইত্যাদি কামত ব্যৱহাৰ কৰিব পাৰে বাকি ইণ্ডিয়ান ব্ৰেণ্ড হিচাপে আপুনি ইয়াক কনসিডাৰ কৰিব পাৰে আমাৰ লিষ্টৰ নেক্সট স্মাৰ্টফোন Realme Narzo 20A Realme Narzo 20A 10K ৰ ভিতৰত পোৱা নৰ্মেল ইউজেজৰ এক ভাল স্মাৰ্টফোন য'ত 6.5 ইঞ্চৰ HD+ ডিসপ্লে 12+2+2 মেগাপিক্সেলৰ ৰিয়েৰ কেমেৰা যিয়ে 12 মেগাপিক্সেল প্ৰাইমেৰী কেমেৰা 2 মেগাপিক্সেল প্লাস 2 মেগাপিক্সেল পোৰ্ট্ৰেট কেমেৰা লগতে 8 মেগাপিক্সেলৰ সেলফি কেমেৰা পোৱা যায় লগতে 5000 mAhৰ বিগ বেটাৰী 10 watt ফাষ্ট চাৰ্জাৰৰ সৈতে ফ্ৰেণ্ডছ Realme Narzo 28 Snapdragon 665 ৰ অক্টা-কোৰ প্ৰচেছৰ লগতে Adreno 610 ৰ GPU দেখিবলৈ পোৱা যায় ইয়াত আছে ৰিয়েৰ মাউন্টেড ফিংগাৰপ্ৰিন্ট সেন্সৰ ফ্ৰেণ্ডছ RAM আৰু ষ্ট'ৰেজৰ কথা ক'বলৈ গ'লে এই স্মাৰ্টফোনৰ বেছ ভেৰিয়েণ্টৰ 3GB RAM আৰু 32GB ষ্ট'ৰেজ আছে যাৰ প্ৰাইচ 8499 লগতে 4GB RAM আৰু 64GB ষ্ট'ৰেজৰ প্ৰাইচ 9499 ওভাৰঅল চাবলৈ গ'লে Realme Narzo 20A এক বেছিক ইউজেজৰ এটি ভাল স্মাৰ্টফোন কিন্তু Realme Narzo 20A ৰ কিছুমান ফিচাৰ্ছ মোৰ কম যেন লাগিল যেনে HD+ ডিসপ্লেৰ ঠাইত যদি ফুল HD+ ডিসপ্লে হ'লহেঁতেন যদিও পাৰফৰমেন্সৰ ক্ষেত্ৰত ইয়াত কোনো কম্প্ৰমাইজ কৰা হোৱা নাই বাজেট ফ্ৰেণ্ডলি স্মাৰ্টফোন হিচাপে আমাৰ লিষ্টৰ নম্বৰ 3 স্মাৰ্টফোন Tecno Pova ফ্ৰেণ্ডছ Tecno Pova লেটেষ্ট ষ্টাইলিছ আৰু আণ্ডাৰ 10K এক বেষ্ট স্মাৰ্টফোন য'ত 6.8 ইঞ্চৰ HD+ ডিসপ্লে 6000 mAhৰ এক বিগ বেটাৰী লগতে 18 watt ফাষ্ট চাৰ্জাৰ 16+2+2 মেগাপিক্সেল প্লাস AI লেন্স ৰিয়েৰ কেমেৰা আৰু 8 মেগাপিক্সেল ফ্ৰণ্ট সেলফি কেমেৰা ৰিয়েৰ ফিংগাৰপ্ৰিন্ট সেন্সৰ MediaTek Helio G80 প্ৰচেছৰ Android 10 OS 4GB RAM 64GB ষ্ট'ৰেজ আৰু মাইক্ৰ SD কাৰ্ডৰ জৰিয়তে 256GB লৈকে এক্সপেণ্ডেবল ফ্ৰেণ্ডছ Tecno Pova বেছ ভেৰিয়েণ্ট 4GB RAM 64GB ষ্ট'ৰেজৰ প্ৰাইচ 9999 আণ্ডাৰ 10K Tecno Pova এক বেষ্ট স্মাৰ্টফোন হিচাপে ক'ব পাৰি য'ত 6.8 ইঞ্চিৰ বিগ স্ক্ৰীন 6000 mAhৰ বিগ বেটাৰী লগতে 18 watt ফাষ্ট চাৰ্জাৰ আৰু Helio G80 প্ৰচেছৰ দেখা যায় আমাৰ লিষ্টৰ নেক্সট স্মাৰ্টফোন হ'ল Infinix Note 7 ফ্ৰেণ্ডছ Infinix Note 7ত দেখা যায় 6.95 ইঞ্চিৰ বিগ HD+ ডিসপ্লে 48+2+2 মেগাপিক্সেল প্লাস AI quad rear camera and single punch-hole 16 megapixel selfie camera 5000 mAh big battery লগতে 18 watt fast charger MediaTek Helio G70 processor 4GB RAM 64GB storage micro SD ৰ জৰিয়তে 256GB লৈকে বঢ়াব পাৰি ফ্ৰেণ্ডছ
Infinix Note 7 एक बेस्ट डिजाइनिंग एंड गुड लुकिंग स्मार्टफोन साइड माउंटेड फिंगरप्रिंट सेंसर फेस अनलॉक बैक साइड 3D ग्लास फिनिश अंडर 10K इ एक बेस्ट स्मार्टफोन हिसाबे कब पारि যদিও ইয়াৰ প্ৰাইস ফ্লিপকাৰ্টত কম বেছি হৈ থাকে তথাপি 48 মেগাপিক্সেল বেক ক্যামেৰাৰ সৈতে ফটোগ্ৰাফিৰ বাবে ই এক বেষ্ট স্মাৰ্টফোন লগতে প্ৰচেছৰো আন্ডাৰ 10K ঠিকঠাক ইউজ কৰিছে লগতে RAM 4GB সো মোৰ মতে Infinix Note 7 আপোনাৰ বাবে এক বেষ্ট স্মাৰ্টফোন হ'ব পাৰে So friends, আমাৰ লিষ্টৰ টপ নাম্বাৰ 1ত থকা স্মাৰ্টফোনলৈ যোৱাৰ আগতে প্লিজ ভিডিওটি লাইক কৰক, চেনেলটো সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাই দিয়ক যাতে এনে ধৰণৰ টেকনিক্যাল ভিডিও আগলৈও আপুনি সময়মতে পাই থাকে। বেষ্ট স্মাৰ্টফোন আন্ডাৰ 10000 আমাৰ লিষ্টৰ টপ নাম্বাৰ 1ত থকা স্মাৰ্টফোন হ'ল Poco M2 য'ত 6.53 ইঞ্চৰ ফুল HD প্লাস ডিসপ্লে Corning Gorilla Glass 3 protection 13+8+5+2 quad rear camera frontত 8 মেগাপিক্সেল সেলফি camera 5000 mAh বেটাৰী যিয়ে 18 watt fast charging support কৰে কিন্তু মনত ৰাখিব যে স্মাৰ্টফোনৰ বক্সত 10 watt চাৰ্জাৰ হে দিয়া হৈছে MediaTek Helio G80 octa-core processor 6GB RAM 64GB storage price 9999 So friends 10000 টকাৰ ভিতৰত Poco M2 surely এক বেষ্ট স্মাৰ্টফোন য'ত নেকি বাকি ব্ৰেণ্ডৰ স্মাৰ্টফোনে 10000 টকাৰ ভিতৰত only HD+ ডিসপ্লে দিয়ে তাত Poco M2 এ ফুল HD+ ডিসপ্লে দিছে So, এই স্মাৰ্টফোন আমাৰ লিষ্টৰ টপ 1ত স্থান পাইছে লগতে ডিসপ্লেত Corning Gorilla Glass 3 protection MediaTek Helio G80 processor আৰু 6GB RAM So, আপুনি যদি 10000 টকাৰ ভিতৰত এটি ভাল স্পেক্সৰ স্মাৰ্টফোন ল'ব বিচাৰিছে তেন্তে আপুনি নিহনদেহে এইটো স্মাৰ্টফোন ল'ব পাৰে Friends, যদিও Poco M2 Redmi 9 Primeৰে এক ৰিব্ৰেণ্ডেড স্মাৰ্টফোন আৰু দুইটাৰে স্পেচিফিকেশন আৰু প্ৰাইস সমান কিন্তু মই আপোনাক Poco M2 এ ৰিকমেন্ড কৰিম কাৰণ Redmi 9 Primeত 4GB RAM আৰু Poco M2 ত 6GB RAM দিয়া হৈছে So, ইয়ে আছিল আমাৰ টপ 5 স্মাৰ্টফোন আন্ডাৰ 10000 ভিডিওটিত জনোৱা আটাইকেইটা স্মাৰ্টফোনে ফ্লিপকাৰ্টত আপুনি পাই যাব লগতে আপুনি কমেন্ট কৰি জনাওক আপোনাৰ কোনটো স্মাৰ্টফোন ভাল লাগিল ভিডিওটি আৰু চেনেলটিৰ প্ৰতি আপোনাৰ যদি কিবা জনাব লগা আছে প্লিজ কমেন্ট কৰিব নাপাহৰিব জয় আই অসম